পাইছো চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে 50 লাখ টকা পৰ্যন্ত ঋণ আপুনি লাভ কৰিব আপুনি যদি নতুনকৈ কিবা ষ্টাৰ্টআপ কৰিব বিচাৰিছে আপুনি যদি নিবনুৱা আৰু আপুনি যদি নিজাকৈ ব্যৱসায় কৰিব বিচাৰিছে তেনেহলে 50 লাখ টকা পৰ্যন্ত ঋণ চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব আৰু ইতিমধ্যে চৰকাৰে এই বৃহৎ ঘোষণা কৰিছে কিন্তু কেনেকৈ আপুনি এই টকা লাভ কৰিব আৰু কি ব্যৱসায় কৰিলে আপুনি এই টকা লাভ কৰিব জনাব বিচাৰিছো পশুপালন যদি আপুনি কৰিব বিচাৰিছে তেতিয়া আপুনি 50 লাখ টকা পৰ্যন্ত ঋণ চৰকাৰৰ পৰা লাভ কৰিব আৰু অসম চৰকাৰে বিশেষ জাননী জাৰি কৰিছে আজি কৃষি মন্ত্ৰীগৰাকীয়ে বিশেষ এটা পোষ্ট কৰিছে ফেচবুকত আৰু এই পোষ্টটো আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো অসম চৰকাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিশেষ এটা পোষ্ট দেখিবলৈ পাইছে আপুনি যদি ছাগলী পুহিব বিচাৰিছে 100 জনী মাইকী আৰু 5টা মতা ছাগলীৰ বাবদ আপুনি 10 লাখ টকা ৰাজসাহাৰ্য পাব চৰকাৰৰ তৰফৰ পৰা আৰু যদি আপোনাৰ ওচৰত 200 জনী মাইকী আৰু 10টা মতা ছাগলী আছে তেনেহলে আপুনি 20 লাখ টকা পাব চৰকাৰৰ তৰফৰ পৰা আৰু যদি আপোনাৰ ওচৰত 300 জনী মাইকী ছাগলী আৰু 15টা মতা ছাগলী আছে তেনেহলে আপুনি 30 লাখ টকা পৰ্যন্ত চৰকাৰৰ পৰা ঋণ লাভ কৰিব ইফালে 400 জনী মাইকী ছাগলী আৰু 20টা মতা ছাগলী যদি আছে তেনেহলে 40 লাখ টকা চৰকাৰৰ পৰা আপুনি পাব 500 জনী মাইকী ছাগলী আৰু 25টা যদি মতা ছাগলী আছে তেনেহলে 50 লাখ টকাৰ চৰকাৰৰ পৰা আপুনি ৰাজসাহাৰ্য লাভ কৰিব আৰু এই ঋণ আপোনাক দিব যদিহে আপুনি পশুপালন কৰিব বিচাৰিছে যিসকলে পশুপালন কৰি আছে বিশেষকৈ চহা লোকসকলৰ বাবে নিশ্চিতভাৱে এইটো এটা ভাল খবৰ লৈ আহিছো সবিস্তাৰে টাইমেটৰ দৰ্শকৰ বাবে বিশেষকৈ নিবনুৱাসকলৰ বাবে যিসকলে ষ্টাৰ্টআপ কৰিব বিচাৰিছে যিসকলে পশুপালন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এই বিশেষ খবৰটো লাখ লাখ যুৱক যুৱতীৰ বাবে এই চৰকাৰে ভাল খবৰটো দিছে যিসকল যুৱক যুৱতীয়ে নিজকে নিবনুৱা বুলি কৈ আছে যিসকলে চাকৰিৰ পিছত দৌৰি দৌৰি হাবাত ফুৰি খাইছে তেওঁলোকে যদি ষ্টাৰ্টআপ কৰিব বিচাৰিছে তেনেহলে পশুপালন কৰক চৰকাৰে লাখ লাখ টকা ঋণ দিব 50 লাখ টকা পৰ্যন্ত ঋণ আগবঢ়াব বুলি চৰকাৰে বিশেষ এটা পোষ্ট কৰিছে আৰু কৃষি মন্ত্ৰী অতুল বৰাই বিশেষ পোষ্ট আজি কৰিছে